নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ সেশ্যনটোত অসমৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম, যিটো অসমৰ সাধাৰণ জ্ঞান নম্বৰ মই চিৰিজ আৰম্ভ কৰিছিলোঁ 1000+ MCQৰ। তাৰ আজি 10 নম্বৰ পাৰ্টটো আলোচনা কৰিম। ইয়াৰে কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক অসম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামসমূহ যেনে ADRE 2 বা আসাম পুলিচ বা ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ বা অন্যান্য সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। যদিহে আপোনালোকে কিবা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ এই কুৱেশ্যনসমূহ আলোচনা কৰিব লওক। আৰু যদি আপোনালোকৰ কিবা কুৱেৰি থাকে তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম ID বা ফেচবুক পেজৰ মই লিংক দি দিছোঁ, তাত গৈ আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু মোক তাত ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰে যদি কিবা সুধিব লগা থাকে। গতিকে ছেশ্যনটো আৰম্ভ কৰিব লওক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ইজ অলছ' ন'ন এজ বিয়োগী কবি। অসমীয়া সাহিত্য জগতত বিয়োগী কবি বুলি কাক জনা যায় সেইটো সুধিছে। অপশ্যন A ডিম্বেশ্বৰ নেওগ, অপশ্যন B নলিনীধৰ ভট্টাচাৰ্য, অপশ্যন C ৰঘুনাথ চৌধুৰী আৰু অপশ্যন D আছে নীলমণি ফুকন। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C যিটো আছে ৰঘুনাথ চৌধুৰী। এই ৰঘুনাথ চৌধুৰীক অসমীয়া সাহিত্য জগতত বিয়োগী কবি ৰূপে পৰিচিত। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ আছামিজ মেগাজিন প্ৰান্তিক। প্ৰান্তিক নামৰ যিখন অসমীয়া মেগাজিন আছে, এই মেগাজিনখনৰ ফাউণ্ডাৰ এডিটৰ কোন আছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন A প্ৰদীপ বৰুৱা, অপশ্যন B বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন C হোমেন বৰগোহাঁই আৰু অপশ্যন D আছে ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে প্ৰান্তিক নামৰ যিখন অসমীয়া মেগাজিন আছে তাৰ ফাউণ্ডাৰ এডিটৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল। গতিকে অপশ্যন Dটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। পানী ডিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। তলত উল্লেখিত এই জিলাসমূহত কোনখন জিলাত এই পানী ডিং বাৰ্ড চেঞ্চুৰীটো অৱস্থিত সেইটো সুধিছে। এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, কম্পিটিটিভ এক্সামবোৰত ৰিপিট হোৱা দেখা যায়। গতিকে আপোনালোকে লিষ্ট বনাই ল'ব, লিষ্ট অনুসৰি তেনেকৈ বিভিন্ন ধৰণৰ চেঞ্চুৰী আছে, সেইবোৰ মনত ৰাখিবৰ বাবে সুবিধা হ'ব। গতিকে ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন A যোৰহাট, অপশ্যন B শিৱসাগৰ, অপশ্যন C গোলাঘাট আৰু অপশ্যন D আছে ধেমাজি। গতিকে পানী ডিং বাৰ্ড চেঞ্চুৰী যিটো আছে সেইটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত অৱস্থিত। গতিকে অপশ্যন Bটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই ডিৰেক্ট কৰা ছেকেণ্ড অসমীয়া বোলছবি কোনখন সেইটো সুধিছে। অপশ্যন A জয়মতী, অপশ্যন B ইন্দ্ৰমালতী আৰু অপশ্যন C মনোমতী আৰু অপশ্যন D আছে চিৰাজ। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া বোলছবি আছিল জয়মতী, যিখন 1935 চনত প্ৰকাশ পাইছিল। আৰু দ্বিতীয়খন এটা সুধিছে, গতিকে দ্বিতীয়খন হ'ব ইন্দ্ৰমালতী, সেইটো 1939 চনত প্ৰকাশ কৰিছিল। গতিকে অপশ্যন Bটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ যিখন পুথি আছে সেই পুথিখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে। অপশ্যন A ডক্টৰ হীৰেণ গোহাঁই, অপশ্যন B ডক্টৰ মামণি ৰয়ছম গোস্বামী, অপশ্যন C হোমেন বৰগোহাঁই আৰু অপশ্যন D আছে ডক্টৰ সঞ্জীৱ বৰুৱা। কম্পিটিটিভ এক্সামবোৰত এই বিভিন্ন ধৰণৰ কিতাপৰ কথা সোধা যায়, কোনে লিখিছে, গতিকে সেইবোৰ ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ D সঞ্জীৱ বৰুৱা। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাইচ চেঞ্চেলৰ কোন আছিল সেইটো সুধিছে। অপশ্যন A কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন B হেমচন্দ্ৰ গোস্বামী, অপশ্যন C পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন D আছে ৰজনীকান্ত বৰদলৈ। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমগৰাকী ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ। গতিকে অপশ্যন Aটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ। এই ৰামায়ণখনক অসমীয়া ভাষালৈ অনুবাদ কোনে কৰিছিল প্ৰথমে সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন A বাণভট্ট, অপশ্যন B অনন্ত কণ্ডলী, অপশ্যন C মাধৱ কণ্ডলী আৰু অপশ্যন D আছে ৰাম সৰস্বতী। গতিকে ৰামায়ণখন আমাৰ অসমীয়া ভাষালৈ প্ৰথমে অনুবাদ কৰিছিল মাধৱ কণ্ডলীয়ে। গতিকে অপশ্যন Cটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট অৰ্জুন এৱাৰ্ড। অৰ্জুন বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে। ইয়াৰ আগৰ ভিডিঅ'টোত মই সেই অৰ্জুন বঁটা সম্বন্ধে মই ডিটেইলছত দি দিছোঁ। গতিকে অপশ্যন 4টা দিয়া আছে। অপশ্যন A হলিচৰণ নাৰ্জাৰী, অপশ্যন B মনালিছা বৰুৱা আৰু অপশ্যন C আছে ভোগেশ্বৰ বৰুৱা
আৰু অপশ্যন ডি আছে দীপঙ্কৰ ভট্টাচাৰ্য গতিকে প্ৰথম অসমীয়া যিয়ে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছিল সেইটো হৈছে ভোগেশ্বৰ বৰুৱা 1966 এছিয়ান গেমছত তেখেতে বঁটা পাবলৈ সক্ষম হৈছিল নেক্সট ইছৰো হেডকোৱাৰ্টাৰ ইজ লোকেটেড আমাৰ যিটো আমাৰ ইণ্ডিয়া স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চেণ্টাৰ আছে সেইটো আছে ইছৰো ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো হৈছে গতিকে ইছৰোৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে বাংগালোৰত গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে ইছৰোৰ লগত জড়িত বিভিন্ন ধৰণৰ মিছাইলৰ কথা সুধিব পাৰে চন্দ্ৰায়ন 3 বৰ্তমান ট্ৰেণ্ডত আছে গতিকে তাৰ বিষয়ে সুধি দিব পাৰে গতিকে আপোনালোকে চাব সেইখিনি which state was separated from Assam in 1963 1963 চনত অসমৰ পৰা কোনটো ষ্টেট ছেপাৰেট হৈ গৈছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ ছিকিম অপশ্যন বি নাগালেণ্ড অপশ্যন চি ৱেষ্ট বেংগল আৰু অপশ্যন ডি আছে নন অফ দিছ গতিকে 1963 চনত অসমৰ পৰা পৃথক হৈ যোৱা ৰাজ্যখন হৈছে নাগালেণ্ড গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য ফাৰ্ষ্ট আছামিজ to compile a dictionary named হেমকোষ is প্ৰথমখন অসমীয়া অভিধান যিখন হেমকোষ সেইখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা অপশ্যন বি হেমচন্দ্ৰ বৰুৱা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি আছে নন অফ দিছ গতিকে ইয়াত হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী দুটা আছে গতিকে ইয়াত খেলি মেলি হয় বহুতৰে গতিকে আপোনালোকে সেইটো বেছি মন দি চাব কিন্তু ইয়াত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যিটো আছে হেমচন্দ্ৰ বৰুৱা এই হেমচন্দ্ৰ বৰুৱাই এই হেমকোষ নামৰ পুথিখন ৰচনা কৰিছিল গতিকে সেইটো বস্তু খেলি মেলি নকৰিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ চেলিব্ৰেটেড অন প্ৰতি বছৰে কোন তাৰিখে চিলাৰায় দিৱস পালন কৰা হয় সেইটো সুধিছে অপশ্যন এ 9th ফেব্ৰুৱাৰী অপশ্যন বি 24th ফেব্ৰুৱাৰী অপশ্যন চি 11th এপ্ৰিল আৰু অপশ্যন ডি আছে 30 এপ্ৰিল গতিকে প্ৰতি বছৰে আমাৰ যিটো 24 ফেব্ৰুৱাৰী সেই 24 ফেব্ৰুৱাৰীত আমি প্ৰতি বছৰে আমি চিলাৰায় দিৱস হিচাপে পালন কৰোঁ গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ডিষ্ট্ৰিক্ট গৰমবানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড আমাৰ যিখন গৰমবানী ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখন কোনটো ডিষ্ট্ৰিক্টত আছে সেইটো সুধিছে গতিকে অপশ্যন এ গোলাঘাট অপশ্যন বি শিৱসাগৰ অপশ্যন চি কাৰ্বি আংলং অপশ্যন ডি ডিব্ৰুগড় গতিকে এই ৱাইল্ড লাইফ চেঞ্চুৰী বাৰ্ড চেঞ্চুৰীৰ ওপৰত এখন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে গোটেই সেইটো মনত ৰাখিব লাগিব কাৰণ কম্পিটিটিভ এক্সামত কি সুধি দিয়ে কোনো গেৰাণ্টি নাই গতিকে আপোনালোকে গোটেইখিনি বস্তু জানিব লাগিব গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰ্বি আংলঙত এই গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী অৱস্থিত নেক্সট হুৱেন মাজুলী ইজ ফৰ্মালি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট ইন আছাম কোন চনত মাজুলীক এখন নতুন ডিষ্ট্ৰিক্ট হিচাপে অসমত ঘোষণা কৰা হৈছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ ছেপ্টেম্বৰ 2016 অপশ্যন বি নৱেম্বৰ 2016 অপশ্যন চি জানুৱাৰী 2017 আৰু অপশ্যন ডি আছে মাৰ্চ 2017 গতিকে আমাৰ অপশ্যন নম্বৰ এ যিটো দি আছে ছেপ্টেম্বৰ 2016 এই 2016ত মাজুলীক এখন নতুন ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন এডিশ্যন টু আছামিজ হুইচ আদাৰ লেংগুৱেজ from the state is included in the 8th schedule of the Indian Constitution আমাৰ যিখন ভাৰতীয় সংবিধান আছে এই ভাৰতীয় সংবিধানখনত 8 নম্বৰ যিটো অনুসূচী আছে তাত আমাৰ 22টা লেংগুৱেজ দিয়া আছে এই 22টা লেংগুৱেজৰ ভিতৰত আমাৰ অসমীয়াটো ইনক্লুড হৈ আছে তাত কিন্তু এই অসমীয়া ভাষাৰ উপৰিও আন কোনটো ভাষা আমাৰ এই 8th schedule অন্তৰ্ভুক্ত হৈ আছে সেইটো আমাক সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ মিচিং অপশ্যন বি ৰাভা অপশ্যন চি তিৱা আৰু অপশ্যন ডি আছে বড়ো গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ বড়ো ভাষা এই 8th schedule আমাৰ অসমীয়া ভাষাৰ লগত এই বড়ো ভাষাটো তাত অন্তৰ্ভুক্ত হৈ আছে গতিকে এইটো ইম্পৰ্টেণ্ট হয় পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ ইজ দ্য বিগেষ্ট এগ্ৰো বেছড ইণ্ডাষ্ট্ৰি ইন আছাম অসমৰ আটাইতকৈ কৃষিৰ লগত জড়িত ডাঙৰ ইণ্ডাষ্ট্ৰি কোনটো সেইটো সুধিছে এইটো সকলো জানেই প্ৰায় আমাৰ অসম কিহৰ কাৰণে বিখ্যাত অপশ্যন এ ৰাবাৰ ইণ্ডাষ্ট্ৰি অপশ্যন বি জুইট ইণ্ডাষ্ট্ৰি অপশ্যন চি চুগাৰ ইণ্ডাষ্ট্ৰি অপশ্যন ডি টি ইণ্ডাষ্ট্ৰি গতিকে আমাৰ অসম কিহৰ কাৰণে বিখ্যাত সকলোৱে জানো আমাৰ চাহপাতৰ কাৰণে আমাৰ অসম বিখ্যাত গতিকে এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডিটো পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য বায়োগ্ৰাফি স্মৃতি তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ স্মৃতি তীৰ্থ নামৰ যিখন বায়োগ্ৰাফি আছে এই স্মৃতি তীৰ্থ নামৰ বায়োগ্ৰাফিখন কাৰ জীৱনৰ আধাৰত ৰচিত কৰা হৈছিল সেইটো সুধিছে অপশ্যন এ অমূল্য বৰুৱা অপশ্যন বি চন্দ্ৰধৰ বৰুৱা অপশ্যন চি চন্দ্ৰ কুমাৰ আগৰৱালা আৰু অপশ্যন ডি আছে নবীন চন্দ্ৰ বৰদলৈ গতিকে এই স্মৃতি তীৰ্থ নামৰ যিখন বায়োগ্ৰাফি আছে সেইখন নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ ওপৰত ৰচনা কৰা হৈছে গতিকে সেইটো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নবীন চন্দ্ৰ বৰদলৈ
পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ হাউ মেনি লাইনছ ডাজ এ শেক্সপিয়াৰিয়ান সনেট হেভ আমাৰ শেক্সপিয়াৰে ৰচনা কৰা যিবোৰ সনেট কবিতা আছিল এই সনেট কবিতাসমূহত মুঠতে কেই লাইন থাকে সেইটো সুধিছে অপশ্যন এ 8 অপশ্যন বি 10 অপশ্যন সি 13 আৰু অপশ্যন ডি দিছে 14 গতিকে সনেট কবিতা বুলি কোৱাৰ লগে লগে তাত আমাৰ 14টা লাইন থাকে আৰু আমাৰ প্ৰথমটো সনেট কবিতা কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামী ৰচনা কৰিছিল প্ৰিয়তমাৰ চিঠি নামৰ যিটো কবিতা আছে সেইটো প্ৰথম অসমীয়া সনেট কবিতা সেইটো আপোনালোকে মন দি চাব ভিডিওটো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদি কোনোবাই কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ